ৰতন টাটা ভাৰতৰ এক অমূল্য ৰতন, যাক কাৰো লগতে তুলনা কৰিব নোৱাৰি। নিশ্চিতভাৱে ৰতন টাটা আছিল এজন বিশিষ্ট ভাৰতীয় উদ্যোগপতি। টাটা গোটৰ নেতৃত্বত আৰু বিশ্বব্যাপী সংবদ্ধ সংস্থালৈ উল্লেখযোগ্য ৰূপান্তৰৰ বাবে বেছিকৈ পৰিচিত। অৱশ্যে এজন ব্যক্তি হিচাপে তেওঁ মূল্যবোধ দেশৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতো আগন্তুক বছৰবোৰতো সমানে স্মৰণীয় হৈ থাকিব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই পৰেশ নাথে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কেৱল ভাৰতৰ নহয়, বিশ্বৰ এজন মহান উদ্যোগপতি, মহান ব্যক্তি ৰতন টাটাৰ বিষয়ে। যিয়েই নিজক বিশ্বাস কৰিছিল, সদায় আনৰ বাবে চিন্তা কৰিছিল, অজস্ৰ সম্পত্তিৰ মালিক হৈও আৰু 4বাৰকৈ বিয়া পতাৰ সুযোগ পায়ো তেওঁ বিয়া পতা নাছিল। আপুনি যদি আপোনাৰ ঘৰত সৰু কাপোৰ চিলোৱা বেজীৰ পৰা আৰম্ভ কৰে, তেনে বহু বস্তু আপোনাৰ ঘৰত পাব যি এই টাটাৰ অৱদান। সেয়েহে কোনোবাই বৰ সুন্দৰকৈ কৈছে যে এটা পেনৰ পৰা এৰোপ্লেনলৈ মাথো টাটা টাটা। আজি এই ভিডিঅ'টোৰ জৰিয়তে এই মহান ব্যক্তিগৰাকীলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। 2024 চনৰ 9 অক্টোবৰৰ সেইদিনা আছিল মা দুৰ্গাৰ ষষ্ঠী পূজা। চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশ। তাৰ মাজতে আহিল হৃদয় বিদাৰক খবৰ, যিটো খবৰে মুহূৰ্তৰ বাবে সকলোকে কন্দুৱাই তুলিলে। 2024 চনৰ 9 অক্টোবৰত সুপৰিচিত উদ্যোগপতি ৰতন টাটাৰ মৃত্যু হয়। বয়সৰ লগত জড়িত জটিলতাৰ বাবে তেওঁক মুম্বাই বিচকেন্দি হস্পিটেলত ভৰ্তি কৰোৱা হয়, য'ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 2000 চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটা আৰু 2008 চনত পদ্মবিভূষণ বঁটাৰে বিভূষিত কৰে তেওঁক। নেনো গাড়ীৰ পৰা জাগুৱাৰলৈকে তেওঁ লোৱা সিদ্ধান্তই মানুহৰ দৃষ্টিভংগী সলনি কৰি পেলালে। তেওঁ এনে এজন ব্যক্তি যাৰ কাহিনী শুনি বহু প্ৰজন্মই ডাঙৰ হৈ আহিছে, আৰু তেওঁ কোম্পেনীয়ে নিৰ্মাণ কৰা বাহনত কেতিয়াও যাত্ৰা নকৰা ব্যক্তি পাই নাই। টাটা মটৰৰ নাম শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে জনা যায়। 1937 চনৰ 28 ডিচেম্বৰত ব্ৰিটিছ ভাৰতৰ বম্বেত অৰ্থাৎ বৰ্তমানৰ মুম্বাইত জন্মগ্ৰহণ কৰা ৰতন টাটা নবল টাটা আৰু ছনী টাটাৰ পুত্ৰ। ৰতন টাটাৰ বয়স 10 বছৰ হওঁতেই দুয়ো বিচ্ছেদ হৈছিল, আৰু ইয়াৰ পিছত আইতাক নবাজবাই টাটাই তেওঁক অনাথ আশ্ৰমৰ পৰা তুলি লৈছিল। তাতে তেওঁৰ 2.5 বছৰীয়া ভাতৃ নবেল টাটাৰ সৈতে ডাঙৰ দীঘল হৈছিল। টাটাই 8ম শ্ৰেণীলৈকে মুম্বাইৰ কেম্পিয়ন স্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ মুম্বাই কেথেড্ৰেল, জন কৰ্টন স্কুল আৰু নিউয়ৰ্কত অধ্যয়ন অব্যাহত ৰাখে আৰু 1955 চনত স্নাতক ডিগ্ৰী লাভ কৰে। হাইস্কুলৰ পাছত টাটাই কৰ্ণেল বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু 1962 চনত স্থাপত্যত স্নাতক ডিগ্ৰী লাভ কৰে। কৰ্ণেলত থকাৰ সময়ত টাটা আলফা চিগমা ফাই ফ্ৰেটাৰনিটিৰ সদস্য হৈ পৰে। 2008 চনত টাটাই কৰ্ণেল বিশ্ববিদ্যালয়ত $5 কোটি উপহাৰ দি বিশ্ববিদ্যালয়খনৰ ইতিহাসৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় দাতা হিচাপে পৰিগণিত হয়। 1991 চনত যেতিয়া JRT টাটাই টাটা চান্স এণ্ড কোম্পানীৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল, তেতিয়া তেওঁ ৰতন টাটাক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিছিল। সেই সময়ত নিজ নিজ কোম্পানীত দশক ধৰি কাম কৰা বহু কোম্পানীৰ মুৰব্বীৰ পৰা তেওঁ কঠোৰ প্ৰতিৰোধৰ সন্মুখীন হ'বলগীয়া হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে টাটাই ক্ষমতা একত্ৰিত কৰাৰ বাবে নিজেই ডিজাইন কৰা কেইবাটাও নীতি ৰূপায়ণ কৰে, য'ত কৰ্মচাৰীৰ অৱসৰৰ বয়স নিৰ্ধাৰণ কৰা, বয়সৰ পাছত জীৱিকাৰ আঁচনি ৰূপায়ণ কৰা, সহযোগী কোম্পানীসমূহে গ্ৰুপ অফিচত পোনপটীয়াকৈ প্ৰতিবেদন দিয়া, আৰু সহযোগী কোম্পানীসমূহে টাটা গ্ৰুপ বেণ্ড গঢ়ি তোলাত লাভৰ অৰিহণা যোগাব বিচৰা আদি আছিল। তেওঁৰ 21 বছৰীয়া কাৰ্যকালত ৰাজহ 40 গুণতকৈ অধিক বৃদ্ধি আৰু লাভ 50 গুণতকৈ অধিক বৃদ্ধি পায়। তেওঁ টাটা টিক তেতলী, টাটা মটৰদে, জাগুৱাৰ, ৰেঞ্জ ৰভাৰ আৰু টাটা ষ্টিলে কৰা স্বধিগ্ৰহণ কৰাত সহায় কৰিছিল, যাৰ ফলত টাটা গ্ৰুপ মূলতঃ ভাৰতকেন্দ্ৰিক সংবদ্ধ সংস্থাৰ পৰা বিশ্ব ব্যৱসায়লৈ ৰূপান্তৰিত হৈছিল।
টাটা নেনো গাড়ীৰ কথা আমি সকলোৱে জানো। এই গাড়ীখনৰ ডিজাইন আৰু ধাৰণা তেওঁ নিজেই তৈয়াৰ কৰিছিল। তেওঁ এই গাড়ীখন সাধাৰণ মানুহৰ কথা মনত ৰাখি বজাৰত উলিয়াই দিছিল, যাতে সকলোৱে এই গাড়ীখন কিনিবলৈ আগবাঢ়ি আহিব পাৰে। ৰতন টাটাই ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত ২০১২ চনৰ ২৮ ডিচেম্বৰত টাটা চান্সৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰে। চাইৰাছ মিষ্টিক তেওঁ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়া হয় যদিও ২০১৬ চনৰ ২৪ অক্টোবৰত পৰিচালনা সমিতিৰ আৰু আইনী বিভাগে তেওঁক অপসাৰণ কৰিবলৈ ভোটদান গ্ৰহণ কৰে আৰু ৰতন টাটা গ্ৰুপটো অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ৰতন টাটা এগৰাকী দূৰদৰ্শী ব্যক্তি আছিল। তেওঁ দূৰদৰ্শিতাৰ বাবে টাটা গ্ৰুপে বিশ্বৰ দৰবাৰত নাম জিলিকাব পাৰিছে। ৰতন টাটা তেওঁৰ নম্ৰতাৰ বাবে পৰিচিত আছিল আৰু ইয়াৰ সমৰ্থনত অগণন উদাহৰণ আছে। ৰতন টাটাই টাটা ষ্টীলত ব্লু কলাৰ কৰ্মচাৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ আন এটা উদাহৰণ হ'ল মুম্বাই তাজ হোটেলত পাকিস্তানী সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত ৮০ জন কৰ্মচাৰীৰ পৰিয়ালক তেওঁ ব্যক্তিগতভাৱে সাক্ষাৎ কৰে। প্ৰায় সকলোকে প্ৰথম নামেৰে স্মৰণ কৰি চাকৰিৰ পৰা বৰ্খাস্তও নকৰে। ইয়াৰ পৰাই বুজা যায় যে তেওঁ কিমান বিনয়ী আছিল। জনা বুজা সকলোৱে তেওঁক ভাল পাইছিল। ৰতন টাটাই কৈছিল যে মই সঠিক নিৰ্ণয়ত বিশ্বাস নকৰোঁ, কিন্তু মই নিৰ্ণয়ক সঠিক কৰাত বিশ্বাস কৰোঁ, যাৰ বাবে তেওঁ এগৰাকী নিৰ্ণয় ল'ব পৰা, সঠিক সিদ্ধান্ত ল'ব পৰা ব্যক্তি হিচাপে পৰিচিত। তেওঁ মানুহক অনুপ্ৰাণিত কৰি ভাল পাইছিল। টাটাই ভাল প্ৰদৰ্শন কৰাৰ কাৰণ হৈছে ইয়াৰ কৰ্মচাৰী আৰু পৰিচালনা সমিতিত তেওঁ মূল্যবোধ অনুসৰণ কৰে। ৰতন টাটাই নিশ্চিত কৰিছিল বিশাল সংবদ্ধ সংস্থাটোৱে টাটাৰ মূল্যবোধৰ প্ৰতি সত্যতা ৰক্ষা কৰিছে। কোম্পানীটোৰ লক্ষ্য হৈছে আমি বিশ্বজুৰি সেৱা আগবঢ়োৱা, সম্প্ৰদায়সমূহৰ জীৱন উন্নত কৰা। এই লক্ষ্যৰ উদ্দেশ্যৰ বাবেই টাটা আজি বিশ্ব দৰবাৰত অন্যতম প্ৰতিষ্ঠান। তেওঁ প্ৰত্যাহ্বান সমস্যাক লৈ কেতিয়াও ভয় কৰা নাছিল। তেওঁ এবাৰ কৈছিল যে সমস্যাবোৰ আহিলে মই ভালেই পাওঁ, কাৰণ এই সমস্যাবোৰৰ পৰাই মই নিজকে উন্নীত কৰিবলৈ শিকিব পাৰোঁ। তেওঁ আৰু কৈছিল যে জীৱনটো উত্তেজনা উত্থান পতনৰ অবিহনে অতি বিৰক্তিকৰ আৰু নিস্তেজ। আপোনাৰ নাতি নাতিনীৰ বাবে গল্পাকাৰ হোৱাটো প্ৰয়োজন। ইয়াৰ বাবে এতিয়াই কিয় প্ৰস্তুত নহয়? আমি এই জীৱনটো এবাৰহে পাওঁ। ইয়াৰ প্ৰতিটো দিশ অভিজ্ঞতা, গতিকে ইয়াক অনুভৱ কৰিব লাগে। এবাৰো নপৰি কোনেও কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে অভিযোগ কৰা বন্ধ কৰক আৰু নিজৰ ভিতৰতে নিজক বিচাৰিবলৈ আৰম্ভ কৰক। ২০১১ চনত এটা সাক্ষাৎকাৰত ৰতন টাটাই কৈছিল, মই ৪বাৰ বিয়াৰ ওচৰ চাপিছিলোঁ, কিন্তু প্ৰতিবাৰে ভয়ত নহয়, আন কোনো কাৰণত পিছুৱাই গৈছিলোঁ। লছ এঞ্জেলত কাম কৰি থাকোঁতে তেওঁ এগৰাকী ছোৱালীৰ প্ৰেমত পৰিছিল আৰু আইতাক অসুস্থ হোৱাৰ বাবে ভাৰতলৈ উভতি আহিবলগীয়া হৈছিল। ছোৱালীজনীৰ পিতৃ মাতৃয়ে তেওঁক ভাৰতলৈ আহিবলৈ নিদিলে আৰু ছোৱালীজনীক আমেৰিকাতে আন কোনোবা এটালৈ বিয়া পাতি দিলে। কাৰণ সেই সময়ত ১৯৬২ চনত চীন আৰু ভাৰতৰ যুদ্ধ তুংগত আছিল। শেষত ৰতন টাটাই নিজৰ প্ৰতিশ্ৰুতিৰ দৃঢ়তাৰে থাকিল আৰু গোটেই জীৱন অবিবাহিত হৈ থাকিল। এইগৰাকী উদ্যোগপতি মহান ব্যক্তিয়ে নিজৰ জীৱনটো কেৱল দেশৰ কাৰণে উৎসৰ্গা কৰি থৈ গ'ল। এইগৰাকী মহান ব্যক্তিৰ কথা কৈ থাকিলে কেতিয়াও শেষ নহ'ব। সেয়েহে পুনৰ তেওঁলৈ একাঁজলি শ্ৰদ্ধা জনাই আজিলৈ সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।